Thank you for choosing my video and welcome back to my channel. আজি মই এটা ৰেন্ডম ভিডিও স্টাৰ্ট কৰিবলৈ গৈ আছো। এতিয়া সময় হৈছে ৰাতিপুৱা 9টা বাজিছে আৰু মই এতিয়া হাজবেণ্ডৰ কাৰণে ব্ৰেকফাষ্ট প্ৰিপেয়াৰ কৰিবলৈ গৈ আছো। ৰাতিপুৱা উঠি কিনে আমি ৰঙা চাহ একাপ খালো। তো জাস্ট এটা ডেইলি লাইফষ্টাইল ব্লগ আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিবলৈ গৈ আছো। আজি ফাৰ্ষ্ট টাইম শ্বেয়াৰ কৰিম এনেকুৱাকৈ, নাজানো কেনেকুৱা হয়, পাৰো নে নোৱাৰো, ট্ৰাই কৰিম জাষ্ট কৰিবৰ কাৰণে। এতিয়া মই ব্ৰেকফাষ্টৰ কাৰণে গৈ আছো। চাওঁ পনীৰ আছে অকণমান, চাগে পনীৰ ৰোল বনাই দিম। চাই লওঁ কি বনাওঁ কি নবনাওঁ, পাকঘৰত গৈহে মই ডিচিশ্যন ল'ম। আপোনালোকো বলক মোৰ লগতে। মানুহৰ লাইফটোৱে এনেকুৱা, মানে কি খাম, ব্ৰেকফাষ্টত কি খাম, লাঞ্চত কি খাম, ডিনাৰত কি খাম, আকৌ মাজতে চাহ এইবোৰ আছেই, মানে স্নেক্স কিবা কিবি এইবোৰতো থাকেই। মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈ কেৱল খোৱাৰ টেনশ্যন লওঁতে যায়, কি খাম আমাৰ মানে গৃহিণীবিলাকৰ। এয়া মই ফাৰ্ষ্টতে আটা লৈ লৈছোঁ আৰু আটাত মই অকণমান নিমখ দি ল'ম। তাৰপিছত এইখিনি মানে ডোটো বনাই ল'ম আগতে। এয়া মই গোটেই যোগাৰখিনি কৰি লৈছোঁ। এয়া মই মেয়নিজ লৈছোঁ, দেন পনীৰ লৈছোঁ, দেন আপোনাৰ এটা গাজৰ, এটা তিয়ঁহ আৰু এয়া টমেটো চচ আৰু মেয়ৰে এটা মানে ডিপ এটা বনাম, তো সেইটো ইউজ কৰিম আৰু পনীৰটো জাষ্ট এনে ফ্ৰাই কৰি দিম। একেবাৰে চিম্পল, আপোনালোকে ট্ৰাই কৰিব পাৰিব। এইটো মানে জল্দিকৈ হৈ যায় আৰু এইখিনি যোগাৰ থাকিলে হৈ যাব। মই ইয়াতে পিঁয়াজো নিদিওঁ, কাৰণ নিদিওঁ মানে মোৰ ঘৰত এতিয়া আজি পিঁয়াজ নাই, শেষ হৈছে, গতিকে সেইটো কাৰণে মই নিদিওঁ বুলি কৈছোঁ। আদাৰৱাইজ যদি পিঁয়াজ থাকিলে হয় তেতিয়াহ'লে মই দিলোঁ হয়। আপোনালোকে দিব পাৰে পিঁয়াজটো। এয়া মই এনেকৈ গোটেইখিনি চপ কৰি ল'লোঁ। পনীৰবিলাকো এনেকৈ সৰু সৰু একেবাৰে কিউবত কাটি লৈছোঁ আৰু গাজৰ, তিয়ঁহ গোটেইখিনি এনেকৈ কাটি লৈছোঁ। এতিয়া মই ডিপটো বনাম। ডিপটো একেবাৰে চিম্পল হয়। আপোনালোকে টমেটো চচ লৈ ল'ব, আৰু 2 চামুচ মেও লৈ ল'ব। তাৰপিছত এনেকৈ মিক্সিং কৰি দিব। যদি আপোনালোকে যদি বিচাৰে ইয়াতে গ্ৰীণ চিলি চচটো এড কৰিব পাৰে। আমি গ্ৰীণ চিলিৰ চচ তেনেকৈ নাখাওঁ, তো সেইটো কাৰণে ঘৰত বৰ্তমান এভেইলেবল নাই। হৈ গ'ল। ইয়াতে আপোনালোকে অকণমান জালুকৰ গুড়িও দি দিব, তেতিয়া খাই ভাল লাগিব। এটা জ্বলাৰ এটা মানে যিটো ফ্লেভাৰ ন, সেইটো আহিব। মই ইয়াতে জালুকৰ গুড়ি অকণমান এড কৰি দিম। ঘৰতে এইখিনি জালুকৰ গুড়িখিনি মই বনাই থৈছিলোঁ, গোটা জালুক কিনি আনি কিনে। মই বেছিকেলি মছলাবিলাক তেনেকৈ বনাওঁ। এয়া হৈ গ'ল আমাৰ ডিপটো। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰিম। এতিয়া গেছটো অফ কৰি দিলোঁ আৰু গেছটো অফ কৰি উঠাৰ পিছত আপোনালোকে ইয়াতে কাটি যে থৈছিলোঁ গাজৰ আৰু তিয়ঁহখিনি, সেইখিনি দি দিব, কিন্তু গেছটো অফ কৰি উঠাৰ পিছত। নহ'লে এইটো মানে কুক হ'ব নালাগে, জাষ্ট এনেই এইখিনি মছলাখিনিৰ লগত মিক্স হ'বৰ কাৰণে মই ইয়াতে দি দিম। বাছ হৈ গ'ল ভিতৰৰ ষ্টাফিংখিনি। এনেকৈ মই ডাবল ট্ৰিপল কৰি কিনে মই ৰুটি সেকোঁ, কাৰণ তেতিয়া মানে ইজি হৈ যায়। প্লাছ আপোনাৰ যিটো অইল হওক বা ঘিউ হওক, তেতিয়া অকণমান দিলে মানে গোটেইকেইখনতে লাগি যায়। তো সেইটো কাৰণে মই এইটো কাম কৰোঁ। আপোনালোকে কৰি চাব পাৰে এই কামটো। ৰুটিটো ল'ব, টিপটো লগাই দিব। লগাই ইয়াতে দি দিব ষ্টাফিংখিনি। ষ্টাফিংখিনি এনেকৈ দি দিব। টিচুখন আগতেই লৈ ল'ব, মই আগতে দিয়া নহ'ল। টিচুখন তলত আগতে পাৰিয়ে ল'ব, ৰুটিখন পাৰাৰ আগতে।
তেতিয়া ইজি হয় দেন আহি আছে দেন এনেকৈ মেৰাই দিব বাছ হৈ গ'ল টাৱাখন গৰম কৰি লৈ কিনে অকণমান চাৰ্ভ কৰাৰ আগত ৰোলকেইটাও গৰম কৰি ল'ব কেনেকুৱা আহিছে বিৰাট ধুনীয়া হৈছে অলপ বেছিকৈ কৈ দিলা নেকি ভাল হৈছেনে বিৰাট ভাল লাগিছে দে মই খাওঁ